সব ভিআইপি ইয়াতে ৰখক আজি আমিও থাকি মিডিয়া সব এটা মিনিট না কোন ভিআইপি মাইছা নাই নলা ভিতরে কো আমি সব আপোনালোকে লিষ্ট দিছে লিষ্টৰ মতে ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকৈ সোমাইছে ইয়াত এই মানুহজন কেনেকৈ সোমাইছে কি হয় তেওঁ পুলিচ নাকি হেৰি নাকি তেওঁ কি হয় এখন লিষ্টখন কি এতিয়া সিনিয়ৰ সিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব নিদিয়ে কাক দিব আপোনালোকে কথাটো ক'ব দিয়ক আপোনালোকে ক'বই খালি এসডি অফিচৰ ক'বলে কি আছে অপমান কৰিছে ইয়াত এসডি অফিচৰ ফেমিলি মানুহ কিজন খালি দায়িত্ব কৰিব পাৰে কোনো নাই দায়িত্ব গুছিগলে হ'ল না বল গুছিগলে হ'ল না না নকৰো কি হ'ব আমি চাম না আপোনালোকে বুজি কোন থানাৰ হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে আৰে আপোনালোকে বুজি পোৱা নাই কিলে বুজি নাপাওঁ আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো এবাৰ আমাৰ ডিফাৰেন্ট কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কিবা অলপমান ইস্যুজ আছে কি ইছ্যু আছে খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু আছে অকল মিডিয়াৰ কাৰণে হা নহয় বেলেগৰ কাৰণে নাই মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব ইয়াতে নাই আমি ইয়াত আপোনালোকৰ প্ৰগ্ৰামটো এখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি চিকিউৰিটি ৰিজন ইয়াতে আহিব দিয়া নাই ন এখেতে কৈছে এই মানুহজন কেনেকৈ সোমালে ব্লক কৰি থৈ এইজন কেনেকৈ মিডিয়া মানুহ এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল নাই নাই এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল তেওঁ কি হ'ল বাইদেউ কাহিনীটো যে সেইফালে আহি পেলাই যদি কাম কৰিব পাৰে তেওঁলোকৰ ডিউটিত আছে তেওঁলোকৰো সেইটোৱে কৈছো আপোনালোকৰ মেনেজমেণ্টটো সম্পূৰ্ণ ভুল হৈছে আপোনালোকৰ মেনেজমেণ্ট সম্পূৰ্ণ ভুল হৈছে আপোনালোকে যিটো কৈছে কাৰেক্ট আজি 15 আগষ্ট হয় আপোনালোকে অপমানিত হৈছে আপোনালোকে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে প্ৰথম আপোনালোকে জানিব লাগে আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে তালৈকে কোনো যাব নোৱাৰে ঠিক আছে আৰু সেইখিনি VIP বুলি নহয় দেয়াৰ আৰ সাম প্ৰটকলছ উই হ্যাভ টু ফলো দেম ওকে আপোনালোকে এনে ক'লে নহ'ব নহয় তেওঁ সুধক আকৌ কোন আপুনি নাই সুধা যে সবকে সুধিব উই আৰ কিপিং আ ডিসটেন্স ফৰ এভৰিবডি এটা কি হ'ব আপোনালোকে কি দিব নিদিয়ে এই হাত নলাবচোন তেওঁ কি হাত লগায় বাইদেউ যি ক'ব সেইটোৱে হ'ব আপোনালোকৰ কাৰণে তাত আমি ধুনীয়াকৈ জাগা থৈছো যাব নিদিয়ে কিবা এইফালে নহয় ন আৰে এফালে গ'লে এটা এফালে গ'লে এটা আমাৰ কি আহি যাব আপুনি নাই নাই মই নাযাওঁ আমি চব নাই নাই আমি একেলগতে কিবা কৰিম আপোনালোকে আমি আজি বয়কট কৰিম যদি আপোনালোকে সেইফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মোৰ কাণখন কাটি দিব ঠিক আছে হ'ব তে মিডিয়া ফুটেজটো ক'বা ল'ব আপোনালোকৰ ভাষ্য এনেকুৱা হ'ব নালাগিছিলে কাণখন কাটি দিবতো ভাষ্য হ'ব নালাগিছিলে নাই বাইদেউ আপুনি ভুল কৰিছে এইটো আপোনাৰ ভাষ্য এইটো হ'ব নালাগিছিলে মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাষ্য হ'ব নালাগিছিলে এইফালে বন্ধ কৰি থোৱা নাই আপোনাৰ ভাষ্য এইটো হ'ব নালাগিছিলে মেডাম তেখেতে কেনেকে আহিলে বন্ধ কৰি তেওঁ কেনেকে আহিলে আপুনি যি কৈছে মানি লৈছে তেওঁ বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে আমাৰ প্ৰশ্ন এইটো তেখেত কেনেকৈ আহিলে কেনেকে আহিলে নাই না বাইদেউ এটা জাষ্ট এটা তেখেত কেনেকৈ আহিলে তাৰমানে কি মানে আপোনালোকৰ যিবিলাক ঘৰৰ মানুহ এইবিলাক কৰিব পাৰে বাকী মিডিয়াই যদি আহিব ন আপুনি কেনেকৈ আহিলে খালি ঘৰৰ মানুহবিলাক দায়িত্ব পাই থৈ দিয়ক হা ভিৰ হোৱা নাছিলে ভিৰ হওক নহওক ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব মানুহ থাকিলেও হ'ব তেতিয়াহ'লে আপুনি কি চিকিউৰিটি কৰিছে তেখেত গুচি আহিলে মুঠতে ঘৰৰ মানুহবিলাক ৰাইজত এফালে দি সোমাব পাৰে SDO অফিচত চব ঘৰৰ মানুহ হা SDO অফিচত ঘৰৰ মানুহবিলাক এফালে দি সোমাব পাৰে আমি নমাও বাইদেউ আমি বয়কট কৰিছো চবে মাতিবই নালাগে আপোনালোকে মাতিব অপমান কৰে বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে
এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ। আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ, কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখে দিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে, কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে, বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ।